আমি এতিয়া এটা মানে কমেডি চেনেল খুলিব খুজিছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব লাগিব। চাকে বাগৰিছি ফাউল চাক বাগৰি গৈছে চলি গাইছ কি কুৱলি ক'ত দিছে চাকচো ধোৱা। হাই গাইজ, ৱেলকাম বেক টু মিষ্টাৰ জেবি ব্লগছ। আমাৰ আজি এটা নতুন ভ্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে থাম্বনেইল চাই গমেই পাইছে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ যাই আছে। আৰু আমাৰ লগত আছে জ্যোতিৰ্ময়। বলক গাইজ এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এখন মোৰ চাইকেল গাইজ আপোনালোকক দেখাই নাছিলোঁ, সেইটো মই নিজে বনাইছোঁ। এখন হোল্ডাৰ চাইকেলখন দেখাই দিওঁ ৰ'ব আপোনালোকক। এই ষ্টেণ্ডডাল দিওঁ ৰ'ব, এই চাওক গাইজ চাইকেলখন ভালেই দিয়ক। চাইকেলখন লাভেই হৈছে, খালি এই চিটটো বহি অলপ চিটটো ফাটছি গাইজ চাই লওক। বুজি যাব নাই, মাত গেটটো ওলকাই দিছোঁ তাক, পিছত ভাল লাগে মাত গেটটো ওলকাই দিলে। এইগিলা চাওকচোন জংঘলৰ মাজত মানে ৰাস্তাই দিয়কচোন, হয়নে নহয় গাইজ? বলক ভিডিঅ'টো অলপ আগত দেখুৱাই আছোঁ। এতিয়া আমি চাইকেল চলাই আছোঁ গাইছ, আৰু ভাৰ্গৱ আছে। লাই চলা গাইছ, আমি যাই থাকোঁ এতিয়া, আগত লগ পাই আছোঁ ৰ'ব। আমি 2 দিনমান ধৰি ভিডিঅ' দিব পৰা নাই, কাৰণ আমাৰ টিউশ্যন আছে, কিবা কিবি স্কুল পৰা আহি ঘুমাব লাগে গাইজ, নহ'লে ৰাতি টোপনি ধৰে ঘৰত গালি দিয়ে গাইজ ঘুমৰ টাইমত। সেইকাৰণে গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাই। আপোনালোকে বেয়া নাপাব গাইজ, ভিডিঅ'বিলাক চাই থাকোঁ। গম পাইছে গাইজ আপোনালোকে। এইবিলাক চাক চলিগিলা যাই আছে ৰাস্তাইদি, আৰু মই হাতেদি যাই আছোঁ মোবাইল ধৰি গাইজ। বলক যাই আছোঁ। আৰু এক চাক ই ভিডিঅ' বনাই আহি আছে। কি নাই লাহে নহয়, জোৰত যাব লাগে। গাড়ী চাই লওক, নদীৰ পানী একদম কমি গেছি দেখছি। আৰু এই তাতে JCB কাম কৰি আছে গাইজ, একচিনে মাথাউৰি কাম আৰু কৰি আছে গাইজ। আমি যাই থাকোঁ এই ৰাস্তাৰ একচিনে, এই চাক কোৱাই নিমি যায় এই নদীক চাক পানী কমি গেছি গাইজ। আমি দলঙত এটা কথা কৈ আছোঁ, আপোনালোকে গম পাব ভিডিঅ'টো কিহৰ কাৰণে আমি আহিছিলোঁ সেইটো কথা কওঁ আমি দলঙত। আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ। এই ৰ'দটো চাওকচোন, তাৰমানে হেৰিটো সূৰ্যটো ডাইৰেক্ট নেট খাই গৈছে, তাৰমানে ভিডিঅ' ডাইৰেক্ট কেমেৰাত পচি দেখি যাম। আমি কৈ আছোঁ তাতে যাই কিনে সেই গাইজ এখন চাকচো ফকলেন দেখছি এনেকৈ থৈ দিছি। সেই চাক হেৰি চাইকেল সোমাই যায় বিজেদি, এই চাক চাইকেল সোমাই যায় গাইজ। এই চাক টাটাৰ দক এখন গাইজ, চেনকেইডাল চাকা কি ডাঙৰ গাইজে পল্লুৱে গাইজ। চাইকেল ফেলাই থওঁ ৰ'ব। এই যাক মাথাউৰি বনাই আছে গাইজ, এই দেখছি। আৰু এখন চাই লওক, এই দেখছি নে চাওক গাইজ। গাইজ দেখি আছোঁ ৰ'ব আগত দিন। এই মাথাউৰিটো এতিয়া বনাই আছে, আপোনালোকে দেখছি কাম চলি আছে এইটো মাথাউৰিৰ এতিয়া বৰ্তমান। এইফালে হৈছিল যোৱা বছৰতে, এইবাৰ এই বছৰ এইখিনি কৰি আছে গাইজ। ইয়াক চাওকচোন, আমি এতিয়া ক'লো দলঙত কথাটো ক'ম, ই বোলে ইয়াতে এতিয়া কথা কয় চাওকচোন। ৰ'দ দেখা নাই নেকি? ৰ'দটো পিছত হ'ব না কথা, আমি ভিডিঅ' ভাল হ'ব লাগব, ৰ'দৰ কথা নহয়। ৰ'দ ভাল হ'বতো, পোহৰ লাগব গাইজ। এখন মাদ্ৰাছ স্কুল হয়নে নহয়? এইগিলা চাওক বানপানীৰ পানী আছে এতিয়াও, বৰষুণৰ পানী বানপানী স্কুল দেখি দিছোঁ আবু বাপু আটা গাইজ। এই চাওক ওপৰত গেলি যাই কিনে দেখি আছোঁ ৰ'ব, এই মাথাউৰি বনাই আছে গাইজ, হয়নে নহয়? কৈছে কি ইয়াতে ইংলিছ নামৰিবি, কাণে মুৰি মাৰিম। এই গাইজ বলক আগত যাই গৈ আছোঁ ৰ'ব। ইয়াতে উঠাব নোৱাৰি চাইকেল, সিটি মোবাইল লৈ নৰি আই, মোৰ ইমান বল নাই গাইজ দেখছি না। সেই গাইজ ওপৰত দিন যাই কিনে দেখি আছোঁ ৰ'ব। বৰষাত বোলে কিবা প্ৰগ্ৰেম এটা চলি আছে, আমি এতিয়া যাম বলুক। গাইজ ভিডিঅ' বনাই আছে, আৰু মানে বৰষালত কিবা এটা প্ৰগ্ৰেম চলি আছে, এতিয়া আমি যাম তাকে বৰষালাক গেলি চাওঁ। এতিয়া ভালকৈ গম পোৱা নাই, আপোনালোক এতিয়া সঠিককৈ কৈ দিবা নোৱাৰোঁ কি হৈছে। এতিয়া ফুটবল প্ৰতিযোগিতা হৈ আছে কিজানি, আমি এতিয়া ভালকৈ গম পোৱা নাই। বলো এতিয়া আমি যাই থাকোঁ বৰষালাক লাগি, আৰু ভাৰ্গৱ আছে বলুক গাইজ। গাইজ ইয়াতে দলঙত আহি কথাটো ক'বা খোজাৰ লগে লগে ভাবছোঁ আমি কথাটো কওঁ। চাক
এই কথাটো কৈ আছে এই কথাটো কৈ আছে আৰু মই এবাকে দেখি আছোঁ এটা মোবাইলত হয়নে নহয় এই গাইছ চাক এই ঢেঁকী জাল পাতিছে এখন মানুহগিলাই এই চাকচোন মানুহ নদী দি পাৰ হৈ যাব নে কিন্তু তাকে গেলি না গাড়ী দেব বা কি কৰে চাওঁ ৰ'বক গাড়ী চাক ঢেঁকী জাল পাতিছে ইয়াতে এই যে মানুহটোক চাওকচোন দেখিছেনে জুম কৰি দিওঁ ৰ'বক অলপ এই চাওক দেখি ধোৱা আছে কিন্তু নদীত গাইজ মাজে মাজে ধোৱা আছে মাজে মাজে ধোৱা নাই সেনাহান তাৰমানে ক'ৰবাত ধোৱা ক'ৰবাত হেৰি কি বুলি কওঁ ক'ৰবাত ধোৱা নাই গাইজ এই চাওক মানুহটো চাওক আমি কি বেয়া ক'ৰবাত দেখি আছোঁ হয় নহয় এই ক'ৰবাত ধোৱা নাই নে নদীটো কিয় পোৱা নাই আৰু এখন আমি চমুখত দলাঙত আছোঁ গাইজ এই ঢেঁকী জালৰ মানুহটো চাওক গাইজ মল্যাক দক অ' চেচ দক ও নহয় গাইজ সি ডুব মাৰিব খুজিছিল না মল্যাক চাত ঢেঁকী জাল পাতি আছে গাইজ চাওকচোন এইটো মানুহ মাথা উলিয়াই দিছে আগেদি কি কথাটো ক'লি না কি আমি কি হোৱাৰ কাৰণে আহিছিলোঁ কি বুলি ক'লি আৰু আমি যে কিবা এটা কথা ক'ব খুজিছিলোঁ আমি এতিয়া এটা মানে কমেডি চেনেল খুলিব খুজিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব লাগিব নামটো আমি নেক্সট ভিডিঅ'ত কৈ দিম গাইজ নেক্সট ভিডিঅ'ত কৈ দিম আমি মানে এটা কমেডি চেনেল খুলিব খুজিছিলোঁ গাইজ তাৰ নেক্সট ভিডিঅ'ত কৈ দিম দিয়ক গাইজ কি চেনেল খুলিম তাৰ নাম চাম কৈ দিম চব কৈ দিম গাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব কোনটো চাইকেল চাইকেলত নতুন চাইকেল হয় গম পাইছে নাই হাতপুৰে নে 6 বছৰ 5 মাহ হৈছে তাতে আৰু লেভেল নেচাই নিজে কিনিব নোৱাৰি মোক নকবি আব্ৰা আছে নেকি বোকৰা হৈ যায় কেতিয়াবা গম পাইছে গাইজ বোলো এতিয়া আমি কক যামে বৰশালাক যাই দেখি আছোঁ তাৰমানে তাতে ফুটবল প্ৰতিযোগিতা হ'ব নেকি হা অঁ মই তাৰমানে ভালকৈ গম পোৱা নাই এতিয়া সঠিককৈ ক'ব নোৱাৰোঁ মানে কথা আছে না কথা আছে হ'বও পাৰে নহ'ব পাৰে হ'ব পাৰে নহ'ব পাৰে গাড়ীত যাই কিনে দেখি আছোঁ অলপ বৰশালাখনো দেখাই দিওঁ আৰু ফিল্ডখনো দেখাই দিম আৰু এই চাওকচোন গাড়ী ধুলা অলপ সময় ৰখ ৰ'বক গাইছ এই দলংখন চাওকচোন পুৰণা দলং এখন দলঙেদি গেলি পজিপ ভলিয়াই গাইছ চাওকচোন এখানটি হালি আছিল আগৰ পৰা গাইছ এখানটি হালা সেইকাৰণে ভয় লাগে গাইছ একেলগে বৰশালাত দেখি আছোঁ গাইছ কৰি থাকিলে কি হ'ব গাইছ কৰি নাথদক আৰু বলুক যাওঁ এই চাক চলি ইয়াত দেখছি ৰকেট যোৱা দিয়ে একলি এখানে বৰফ বেপাৰী আছিল কিন্তু পইচা নাই পইচা আছে নেকি বাবু আছে বৰফ এই বৰফ নাই দিয়ক গাইছ বৰফ নাই বুলি কৈছে গাইছ খাব খুজিছিলোঁ গাইছ আংকল বহুত পিঠ লগছে বাপ্পা ঐ গাইছ একেলগে বৰশালাত দেখি আছোঁ গাইছ বলক লৰিনি দেখছি চাইকেলৰ ওই গাইস কি কোয়ালি কর দিছি সাকসো ধোয়া বাপই ধুলা একবার নরি হে ভাই চলো এ চাইকেল গেলি দিয়ক ধুলানো লৈ দিয়কচোন সেইকাৰণে চাইকেল লৈ এই মাটি ৰাস্তাত চাইকেল চলবা লাগে তেলৰ দাম বাঢ়ছি তেলৰ দাম বাঢ়ছি চাইকেল চলবা লাগে ধুলা বুই ট্ৰেক্টৰৰ পৰা যাই থকা না বৰতে কামাই ধৰছি নেকি তো কি এইগিলা কৰি আছা গাইজ ফুটবল খেলা থকা বুলি যি কৈছিলোঁ আছে ফুটবল খেলা এই গাইজ এই দেখছি না চলিগিলা আমি জানো হে গাইজ কালি তাৰমানে ৰাতিপুৱা 8টা টাইমত 8:30 মানত হয়নে নহয় বাবু বাবু বুলি কৈছোঁ দেছোঁ বাবু নহয় আৰু গাইজ মানে কালি ৰাতি মই শুনছোঁ এন্দৰ পাৰে অলপমান বেছিকৈ শুনি কিন্তু মই তাৰমানে মনোযোগ দিয়া নাই মই পঢ়াত মনোযোগ দি আছিলোঁ গাইজ তই মই ৰাত মনোযোগ দিয়া আজি শুনিলোঁ কি আজি শুনিলোঁ সদায় দে মনোযোগ এতিয়া হ'ব এতিয়া যাওঁ গাইজ আমি এই পিছেদি যাই আছোঁ ৰ'বক অলপ জোৰত ক'ব লাগে এটা বাঢ়িব লাগিলে তই নাকিবই নাকিব চৰাই কৈছা ক'ত গাছ অতি ঘূৰি যা গাইজ বলুক সোনকালতে আপোনালোকক দেখি আছোঁ গাইজ চাই দিওঁ গাইজ বলুক আপোনালোকক দেখি আছোঁ ফুটবল খেলা হয় গাইজ কালি তাৰমানে 8:30 মানত ৰাতি মানে এলাউন্স কৰিব গৈছিল এলাউন্স কৰিব যাতে ই শুনা পাইছি ঘৰৰ পৰাই অলপমান কিবা বৰশালা বুলি কৈছি কিবা ফুটবল বুলি কৈছি শুনি পেলাই আছোঁ গাইজ দেখছি আমাৰ উদ্দেশ্যটো বেলেগো আছিল মানে এইখিনি ভাবা নাছিলোঁ আমাৰ উদ্দেশ্যটো আছিল আপোনালোক ক'লোৱে আমি এটা নতুন তাৰমানে ইউটিউব চেনেল খুলিম কমেডি মানে তাতে কমেডি ভিডিঅ' দিম আপোনালোকে ছাপোৰ্ট কৰিব লাগিব এই গাইজ অলপ জোৰত চলাব
গাইজ দেখি আছোঁ বুলি অলপ জোৰত গৈছোঁ 10 মানত যাই আছোঁ 20 মানত গৈছোঁ গাইজ অফ কৰি আছোঁ আৰু আপোনালোক দেখি আছোঁ আৰু গাইজ এতিয়া আমি আহি পাইছোঁ তো ফুটবল খেলা চলি থকা হয় মই ঠিকেই কৈছিলোঁ মানুহ হৈছে গাইজ কিবা ক'বা নকওঁ এই চাব আহিছোঁ ৰ'ব আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিছোঁ ৰ'ব এই মোবাইলেদি গাড়ী যাতে খেলা চাই থাকক ভাল কৰে অলপ মানে দেখাম বেছি নেটখন গাইজ বল করতে বহুত গাইজ ও চাকে বাগরিছি ফাউল ও চাক বাগরি গেছি চলি মল্যাক দক গাইজ ও চাক ঘুমে গেছি ও ইয়া কি কবি আমি যাই থাকিম গাইজ অলপ পিছত যাই আছোঁ আমি ভিডিঅ' তাৰমানে অলপ খেলা চাই কিনে অলপমান চাই কিনে যাই আছোঁ তাক গাইজ গাইজ এই ঠাণ্ডা আনিব গৈছোঁ ৰ'ব 50 টকীয়া মানে এই 45 টকা যি এটা আছে মিৰিণ্ডা আনিব গৈছে গাইজ খাই ল'ম তাৰে পিছত ভিডিঅ'টো শেষ কৰিম দিয়ক চাই থাকক গাইজ যেতিয়া আমি ঠাণ্ডা খাই ল'লোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ আৰু নেক্সট ভ্লগত লগ পাই আছোঁ বাই বাই টাটা গাইজ